লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনত নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত। পিতৃ মাতৃ নগাঁৱৰ পৰা বৰপেটালৈ নাৱেৰে গৈ থাকোঁতে। পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী বেজবৰুৱা তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি 1886 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। পাছত কলকাতাৰ পৰা স্নাতক ডিগ্ৰী লাভ। MA আৰু আইন পঢ়িছিল যদিও শিক্ষা সম্পূৰ্ণ নকৰিলে। বেজবৰুৱাই অসমীয়া চুটিগল্প, ৰস ৰচনা, উপন্যাস আদি সকলো দিশতে উল্লেখনীয় অৱদান যোগাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলে। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ অন্যতম জন্মদাতা। কিছুদিন জোনাকী আলোচনী সম্পাদনা। 1909 চনত বাঁহী আলোচনীৰ প্ৰকাশ আৰু সম্পাদনা। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ ৰচয়িতা। 1924 চনত অসম সাহিত্য সভাৰ সভাপতি। ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে খ্যাত। প্ৰকাশিত পুথি চিকৰপতি নিকৰপতি, কদমকলি, পদুম কুঁৱৰী, সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, জোনবিৰি, লিটিকাই, কেহুকলি, বেলিমাৰ, জয়মতী কুঁৱৰী, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, শ্ৰী শ্ৰী শংকৰদেৱ মোৰ জীৱন সোঁৱৰণ, তত্ত্বকথা, দ্য ৰিলিজন অৱ লভ এণ্ড ডেভোশ্যন আদি। লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনৰ 26 মাৰ্চত মৃত্যু হয়।